আমি আজি দেখি আছো 2-3 দিন ধৰি আজি এটা ভিডিঅ' খুব ভাইৰেল হৈ পৰিছে। তো ভিডিঅ'খন লৈ আমি দুই এষাৰ কথা ক'ম। আগতে আপোনালোকক ভিডিঅ'খন অলপ চাই লওক। হিমন্ত বিশ্ব শৰ্মা মাদাৰ চুট তই কেলা আজিলৈকে জুবিন দাক ন্যায় দিব নোৱাৰিলি হা তই বালৰ মুখ্যমন্ত্ৰী তই চেটৰ মুখ্যমন্ত্ৰী তই মোৰ চেটৰ মুখ্যমন্ত্ৰী মাৰাক চুদা তই লাউৰা তই মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যই নহয় কেলা তোক কেলা মই এইটোৱে বুজি নাপাওঁ লাউৰা তোক কেলা ভোট দিলে কোনে লাউৰা একচুৱেলি তই কেলা ভোটৰ পৰা জিকা নাই তই চুট মাৰেনে তই কেলা চুৰ এটা কেলা তই মাৰাক চুদা চুৰ আৰু আমাৰ মুছলিম মানুহে যদি এনেকৈ গালি পাৰিলেহেঁতেন তেতিয়াহ'লে কি হ'লে হয় আজি অৱস্থাখন। সকলো মুছলিম মানুহক টাৰ্গেট কৰি কথা ক'লে হয়। আৰু কিমান নিউজ পৰ্টেলত আপোনালোকে নিউজ দেখিবলৈ যে পাৰিলে হয়, তো এতিয়া নাপাব। এই বাদ দিয়কচোন, অসমীয়া মানুহে গালি পাৰিছে। যদি আমাৰ মুছলিম মানুহ গালি পাৰিলেহেঁতেন 24 ঘণ্টাৰ ভিতৰত ঘৰৰ পৰা আজি উঠাই লৈ গ'লে হয়। এনেকৈ ৰাজহুৱাকৈ ভিডিঅ' বনাই মুখ্যমন্ত্ৰীক এনেকৈ টাৰ্গেট কৰি এনেকৈ গালি পাৰাৰ অধিকাৰ আমাৰ সাধাৰণ মানুহৰ নাই। আৰু মেইন শিক্ষা হৈছে নিজৰ দেউতা মা শিক্ষা যিটো দিয়ে সেইটোহে পায়। বাট মই ইয়াত বেলেগ একো নকওঁ, তাৰ পাছত মোৰ ওপৰত কিবা সিহঁতে ৰিয়েকশ্যন ল'ব পাৰে, কিয় মই মুছলিম হওঁ কাৰণে। আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব যে অসমৰ সকলো ৰাইজে দেখিবলৈ পাৰে। জয় হিন্দ, জয় অসম।